এইটো আহি যাব 18,500 আপোনাৰ বিবাহৰ কাৰণে মই 18,000 টকা দি দিম 18,000 টকাত জনা 19,000 টকা 1855 কিটলেন্সৰ লগত এইটো আহি যাব 19,000 টকা আৰু দাদা দুজি ব্লগ চাই আহে সবকে এখন মেমৰি কাৰ্ড ফ্ৰী দিয়া হ'ব হয় লগত বেগ এটা পাই যাব DSLR লগত বেগ এটা ফ্ৰী পাব আৰু ব্লগিঙৰ কাৰণে বা ফটোশ্বুট ৱেডিং ফটোগ্ৰাফি কৰিব বিচাৰে এইটো বহুতে ভাল কেমেৰা এটা মোবাইলতকৈ কম দামত ইয়াতে কেমেৰা পাই আছে আপোনালোক হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি আছোঁ মই পল্টন বজাৰত এখন ছেকেণ্ড হেণ্ড DSLR শ্বপত আৰু ইয়াত আছে বহুত ধুনীয়া ধুনীয়া DSLR বহুত কম প্ৰাইচত বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এইটো হ'ল পল্টন বজাৰ নেপালী মন্দিৰ আপোনালোকে চাই লওক আৰু এইখিনি হৈছে এইখিনিতে গ'লে আপোনালোকে পাব ৰেলৱে ষ্টেচন চ' বাকী এইখিনিতে আপোনালোকে পাব ওচৰতে এইটো চাওক মনচুন মাৰ্কেট বুলি আছে গলিৰ নেপালী মন্দিৰ অপজিট ছাইডত আৰু এইফালে গলিৰ ভিতৰত সোমোৱাৰ পিছত ইয়াত আছে আছাম ইম্পৰ্টেক নামৰ দোকানখন আৰু এয়া আছে দাদা আপোনাৰ নামটো কি আছে উজ্জ্বল বৈশ্য হয় আৰু তেখেতে নতুনকৈ দোকানখন খুলিছে ইয়াত আপোনালোকে চাওক DSLR কালেকশ্যন বহুত ধুনীয়া ধুনীয়া DSLR আছে একদম কম প্ৰাইচত আছে আৰু তেখেতৰ বৰ্তমান যিখিনি চেলিং আছে চেলিংটো বহুত ভাল লাষ্ট 2 সপ্তাহৰ ভিতৰত তেখেতে আধা মাল খালী কৰি দিছে এতিয়া অলপহে মাল আছে বাকী বহুত ভাল চেলিং হৈছে চ' তেখেতৰো ইউটিউব চেনেল আছে ইউটিউব চেনেলৰ নামটো কি আছে MB কেমেৰা বুলি আছে ইউটিউব চেনেলত তো আপোনালোকে চাব পাৰে MB কেমেৰা বুলি ইউটিউব চেনেল আছে তেখেতৰ ৰিলছ আপলোড হৈ থাকে আৰু DSLR বিষয়ে তেখেতে আপডেট দি থাকে চেনেলত ৱেব ছিৰিজৰ কাৰণে যদি আপোনালোকে কেমেৰা ল'ম বুলি ভাবিছে তেতিয়াহ'লে ইয়াত দেখা পাইছে আপোনালোকে কেমেৰা আছে ইয়াতে চাওক আপোনালোকে একদম নন কণ্ডিশ্যনত কেমেৰা আছে ইয়াত চাওক একদম নতুন কণ্ডিশ্যনত কেমেৰা আছে ইয়াত চাওক আৰু এইখিনিত এই কেমেৰাটোৰ দাম ৰাখিছে অনলি 19,000 ইয়াত চাওক ইয়াতে লিখা আছে অনলি 19,000 হয় কেমেৰাটো আৰু এনেকৈ বহুত কেমেৰা আছে আহক এটা এটাকৈ কেমেৰা চাওঁ আৰু দাদা কেনেকুৱা কণ্ডিশ্যন মোৰ তাতে অকল পাব এইটো দি দিম আপোনাক 19,000 টকা 1855 কিটলেন্সৰ লগত এইটো আহি যাব 19,000 টকা আৰু দাদা দুজি ব্লগ চাই আহে সবকে এখন মেমৰি কাৰ্ড ফ্ৰী দিয়া হ'ব এতিয়া নকওঁ কিমান জিবি মেমৰি কাৰ্ড দিয়া হ'ব দোকানৰ পিছত লোৱাৰ পিছতে মই কৈ দিম কিমান জিবি মেমৰি আৰু লগত বেগ পাবনে হয় লগত বেগ এটা পাই যাব DSLR লগত বেগ এটা ফ্ৰী পাব আৰু এইটো আছে নিকন 5600 যোনে ব্লগিঙৰ কাৰণে বা ফটোশ্বুট ৱেডিং ফটোগ্ৰাফি কৰিব বিচাৰে এইটো বহুতে ভাল কেমেৰা এইটো ৰটেট হয় ন ডিসপ্লে 360 ৰোটেট হ'ব একদম 360 ৰোটেট হ'ব মাইক লগোৱা অপশ্যন আছে নিকন 5600 1855 কিটলেন্সৰ লগত 35,000 কণ্ডিশ্যন চাব পাৰে একদম মিল কণ্ডিশ্যন একদম নন কণ্ডিশ্যনত আছে হয় তাৰপিছত আমি আহোঁ তাতকৈ ওপৰত যাৰ এটা মাৰ্কো নাই ন মাৰ্ক নাই এটা ডাৰ্ক স্ক্ৰেচ নাই চিংগল এটা সিঙ্গেল ক্ৰেচো নাই তাৰপিছত আমি আহোঁ যোনে মিৰৰলেছত ল'ব খোজে মিৰৰলেছ আজিকালি বহুত ট্ৰেণ্ডিঙত চলি আছে এই কেমেৰাটো Z50 নিকনৰ Z50 বহুতে ভাল ৰিলছৰ কাৰণে বহুত ভাল তো এইটো আহি যাব Z50 এইটো চাওক একদম ধুনীয়া কণ্ডিশ্যন আছে 1650 লেন্সৰ লগত পাই যাব এইটো 63,000 অনলি এইটো নতুন কিনিব গ'লে আপোনাৰ মাৰ্কেটত 75,000 এইটো দাম আছে এতিয়া কিমানত দিছে এতিয়া এটা মই 63 দি আছো একদম বেষ্ট 63,000 মাত্ৰ 3,000 নহলে 2,000 ফটো উঠিছে এইটো কেমেৰা আচ্ছা একদম নতুন আছে একদম নতুন কেমেৰা আৰু ইয়াত আছে আৰু এখন এইটো ইয়াত আছে নিকনৰ 3500 এইটো ৱেডিঙৰ কাৰণে ভাল যোনে ৱেডিং ষ্টাৰ্ট কৰিম বুলি ভাবিছে তো এইটো দি ষ্টাৰ্ট কৰিব পাৰে নিকন 3500 1855 কিটলেন্সৰ লগত পাই যাব এইটো পাই যাব 27,000 আপোনাৰ ভিডিঅ' চাই কিনে আহিলে 5,000 চবতে লেছ হৈ যাব মানে যদি ভিডিঅ' চাই আহে যিকোনো কেমেৰা আপোনালোকে পাৰ্চেছ কৰে যদি ভিডিঅ' চাই আহে আৰু চেনেলৰ নাম শ্ব' কৰাই দিয়ে তেতিয়াহ'লে 500 ৰুপিজ এক্সট্ৰা ডিছকাউণ্ট হ'ব তাৰপিছত আমি আহোঁ এইটো অলপ এইটো নিকনৰ 1300 দি আগৰটো যেনেকৈ দেখাইছিলোঁ এইটো ফ্ৰেছ কণ্ডিশ্যন চাওক একদম ফ্ৰেছ কণ্ডিশ্যন পাই যাব 1855 কিটলেন্সৰ লগত এইটো আহি যাব 18,500 আপোনাৰ বিবাহৰ কাৰণে মই 18,000 টকা দি দিম 18,000 টকাত জনা আৰু এটা কাষ্টমাৰ এটা প্ৰব্লেম কৰে যে দাদা 18,500 কেমেৰাটো আছে নেকি তো চেল হৈ যায় জল্দি আপুনি আহক লৈ যাওক তো লৈ যাব পাৰে কিন্তু আগতে ভিডিঅ'বিলাকক 13,500 কেমেৰা আছিল সেইবিলাক চেল হ'ল যিহেতু আজিকালি ইমান কমত আজিকালি মোবাইল কিনিব গ'লে 30,000 বা 35,000 ভাল মোবাইল পায় আপোনাক কেমেৰা দি আছোঁ মই 18,500 টকা দি দাদাৰ ভিডিঅ' চাই কিনে আহিলে 18,000 মই দি দিম এইটো কেমেৰা জল্দি বুকিং কৰক তো এইটোৰ লগত 1855 কিটলেন্স আহিব এটা মোবাইলতকৈ কম দামত ইয়াতে কেমেৰা পাই আছে আপোনালোকে যদি এটা ভাল কেমেৰা বা এটা ভাল ৰেম থকা বা ষ্ট'ৰেজ থকা এটা মোবাইল পাৰ্চেছ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ 20,000 প্লাছ আপোনাৰ তাত এমাউণ্ট থাকিব লাগিব কিন্তু ইয়াতে আপুনি 15,000 পৰা 18,000 একদম ভাল কোৱালিটিত এটা স্ক্ৰেচ নাই কেমেৰাত নতুন কেমেৰা ক'ব গ'লে 2,000 2,500 1,000 ফটো তুলিছে জাষ্ট এইখিনি কেমেৰা আপোনালোকে 10,000 15,000তো পায় কিন্তু এতিয়া ইমানখিনি কম দামীয়া নাই বৰ্তমান 15,000 ওপৰত আছে 15,000 প্লাছ আছে
13,000 12,000 অলৰেডি তেখেতে চেল কৰিছে বহুত কেমেৰা আৰু নতুন হয় দোকানখন। চ' আপোনালোকে কণ্টেক্ট নাম্বাৰ থাকিব ডিছক্ৰিপশ্যনত, কণ্টেক্ট কৰি থাকিব। আপোনালোকে ৰাতি বেছি ফোন নকৰিব, দিনত ফোন কৰিব, কাৰণ ৰাতি ফোন কৰিলে ডিষ্টাৰ্বিং বহুত হৈ থাকে। ৰাতি 8টা 9টা মেক্সিমাম, তাৰপিছত ফোন নকৰিব। আৰু কেমেৰা আপোনালোকে কণ্টেক্ট কৰিব, যিটো কেমেৰা লাগে আপোনাৰ। যদি সেইটো কেমেৰা থাকে তেতিয়াহ'লে দাদাই জনাব আপোনালোকক, তেতিয়া আহিব বেছি ভাল হ'ব। আৰু বাকী এনে অন্যথা আপোনালোকে যি টি টাইমত ফোন কৰি ডিষ্টাৰ্ব নকৰিব, সেয়া আপোনালোকৰ তাত মোৰ অনুৰোধ থাকিল। আপোনালোকে এনে ফোন নকৰিব, কাৰণ চবৰে এটা প্ৰাইভেট টাইম থাকে ন, আপোনালোকে ডিষ্টাৰ্ব নকৰিব। যদি কেমেৰা ল'ব আছে তেতিয়াহ'লে দাদাৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, ডাইৰেক্টলি কণ্টেক্ট কৰিব। দাদাৰ লগত যিটো কেমেৰা লাগে আপোনালোকে প্ৰাইচৰ বিষয় হওক, যিকোনো বিষয় হওক, আপোনালোকে দাদাৰ লগত ডিছকাছ কৰিব। তাৰপিছত দোকানত আহিব পাৰিব। মই এড্ৰেছটো দি থ'ম আপোনালোকক। আৰু ইয়াতে আৰু কেমেৰা আছে, এইখিনি আছে নিকনৰ কেননৰ 3000D, এইটো বহুত ভাল চলি আছে। এতিয়াও ফ্লিপকাৰ্ট বা এমাজনত এতিয়াও পাই যায়। এইটোৰ প্ৰাইচ এতিয়া নতুনকৈ কিনিব গ'লে আপুনি পাই যাব এইটো 32,000 বা 30,000ৰ ভিতৰত। মোৰ তাতে পাই যাব আপুনি 20,000 অকল। 20,000ত হয়, এইটো কেমেৰা পাই যাব, এইটো 3000D কেনন। আৰু তাৰপিছত আছে আকৌ এইটোতকৈ অলপ ভাল কণ্ডিশ্যন, এইটো আহি যাব 22,000, এইটোত নিকন 3000D। এইটো কণ্ডিশ্যন চাওক, চিৰিয়েল নাম্বাৰ একদম চব বস্তু চাই ল'ব পাৰে, অটো ফ'কাছ চব কাম কৰি আছে। তো এইটো লৈ যাব 22,000। দাদাৰ ব্লগ চাইলে 21,500 টকা দি এইটো কেমেৰা পাই যাব কেননত 3000D। 3000D। যাক ৱেডিঙৰ কাৰণে 50mm লাগে। আৰু ইয়াতে লেন্স আছে বহুতো ন? হয়, ইয়াতে লেন্স আছে, লেন্স আৰু আছে ষ্টক, কিন্তু আজি দোকানত বৰ্তমান কম আছে, ষ্টক আছে। তো এইটো লেন্স আহি যাব 7,500 টকা। দাদাৰ ভিডিঅ' চাই আহিলে 7,000 টকা দি দিম। এইটো কত বিচাৰি নাপায়, 9-10,000 টকা এতিয়া দাম আছে। এইটো নতুন কিনিব গ'লে একদম ফ্ৰেছ কণ্ডিশ্যন, এই কণ্ডিশ্যন চাওক, একদম কোনো স্ক্ৰেচ নাই, সব ধুনীয়া কণ্ডিশ্যনত আছে। তো তাৰপিছত আছে এইটো এটা নিকনৰ, এইটো এটা আছে নিকনৰ এইটো কেননৰ লেন্স 50mm। এইটো আহি যাব আপোনাৰ বিৰজৰ কাৰণে 4,500 টকা দি এইটো লেন্স 4,500 টকা 50mm। 50mm হয়, একদম নতুন আছে। চাওক আপোনালোকে, এই চাওক ছিংগল ক্ৰেচো নাই, ইমান ধুনীয়া। তাৰপিছত আমি আহোঁ নিকনৰ, যাক ৱেডিং ফটোগ্ৰাফীৰ কাৰণে লাগে 35mm পাই যাব। 35mm 8,000 টকা দি পাই যাব। একদম কণ্ডিশ্যন চাওক, এই কণ্ডিশ্যন একদম মেইন কণ্ডিশ্যন 35mm নিকন। এইটো মাৰ্কেটত কিনিব গ'লে 16,000 পৰা 15,000 টকা দাম আছে, 15-16,000 টকা আছে। হয়। তাৰপিছত এইখন সৰু এইখন আছে পৰ্ট্ৰেট লেন্স 50mm। এইখনৰ কণ্ডিশ্যন চাওক, এইটো আহি যাব 10,000 অনলি 10,000। একদম কণ্ডিশ্যন চাওক, একদম ফ্ৰেছ কণ্ডিশ্যনত আছে। নতুন কিনা আৰু এইখিনি কিনা কথা এটাই হয়। তো এইটো কিনিব পাৰে নিকনৰ 3500। এইটো একদম বেষ্ট কণ্ডিশ্যনত আছে। কণ্ডিশ্যনত এইটো চিলে এতিয়ালৈকে খোলা নাই, যোনে কেমেৰাটো কিনিছিলে। আচ্ছা, চিল খোলাই নাই এতিয়ালৈকে? এইটো চিল খোলা নাই এতিয়ালৈকে। কভাৰ এতিয়া এই ওপৰত যে প্লাষ্টিকটো লগোৱা আছে, এতিয়াও আছে প্লাষ্টিকটো লগোৱা। কণ্ডিশ্যন চাওক, এইটো আহি যাব 28,000। 28,000 হয়। যাক জুম লেন্স লাগে, জুম লেন্সটো এক্সট্ৰাকৈ কিনিব লাগে। জুম লেন্স আমাৰ তাতে পাই যাব 9,000 পৰা ষ্টাৰ্টিং। 9,000 পৰা ষ্টাৰ্টিং। 9,000 পৰা ষ্টাৰ্টিং। এইটো কিমান? 4,000। এইটো 14,000। 14,000। 14,000। এইটো হৈছে STM লেন্স। কেননৰ জুম লেন্সত এইটো মটৰে কাম কৰিলে এটা চাউণ্ড এটা ওলাই, এইটো চাউণ্ড ওলাই, এইটো ষ্টেবিলাইজাৰ চাউণ্ড ওলাই, ভিডিঅ' শ্বুটৰ কাৰণে ভাল, তো ইয়াতে এইখিনিয়ে বৰ্তমান লেন্স আছে। আৰু আহিব আপোনালোকে মৰম দিয়ক, দোকানৰ পৰা আহি কিনে ভিজিট কৰক দোকানক, কিবা কেমেৰা চেমেৰা লৈ যাওক। এতিয়া আছে অপেন বক্সো আছে কেমেৰা ইয়াতে দেখাই আছোঁ। অপেন বক্স, একদম অপেন বক্সৰ কেমেৰা এইটো চাওক, অপেন বক্স কেমেৰাও আছে ইয়াত। কিন্তু নতুনৰ পৰা কম দামত পাই যাব ন? নতুনৰ পৰা বহুতখিনি লেছ হ'ব। আৰু কেমেৰা আছে, যাৰ লাগে কণ্টেক্ট কৰিব। মই আনি কিনে আমাক ট্ৰাই কৰিম। আপোনালোকৰ দোকানত আহিব, আহি কিনে যি পচন্দ হয় লৈ যাব। আৰু এই কেমেৰাটো বিষয়ে কিবা কৈছিল তেতিয়া মই বুজি পোৱা নাছিলোঁ। এই কেমেৰাটো, আচ্ছা, এই কেমেৰাটো ৱেডিং ফটোৰ কাৰণে খুবেই ভাল। এইটোৰ ডিছপ্লে ৰোটেট কৰিব, ডিছপ্লে ৰোটেট হয়, ডিছপ্লে টাচ পাব, মাইক পাব। তাৰপিছত ভিডিঅ' কৰিব পাৰিব। এইটো ডুৱেল ডিছপ্লে, এইটো এটা অট'মেটিক ডিছপ্লে, ইয়াতে চাব পাৰিব ৰাতিৰ পোহৰত। তো এইটো ভাল কেমেৰা ৱেডিং ফটোশ্বুটৰ কাৰণে। এইটো লেন্সটো বেকগ্ৰাউণ্ড মানুহবিলাকক আজিকালি একদম নতুন কণ্ডিশ্যনত আছে। আজিকালি মানুহবিলাকক বেকগ্ৰাউণ্ড ব্লাৰ লাগে, থোৰা অলপ ইউনিক লাগে ন, তো সেইকাৰণে এইটো লেন্স ওলাইছে 18-135। এইটো বঢ়িয়া, বহুত ভাল লেন্স। এইটো দি ৱেডিং ফটোগ্ৰাফী কৰিব পাৰে। বাকী এইটো আছিল, কি আছিল? এইটো নিকনৰ 3400। 3400 মাত্ৰ কিমান? 22,500 টকা দিম বুলি কৈছিলে ন? হয়। আৰু আপোনাৰ ভিডিঅ' যদি চাই কিনে আহে, কাষ্টমাৰ এটা মেমৰি কাৰ্ড ফ্ৰী দিয়া হ'ব আৰু এখন ব্ৰেক ইউজ দি দিয়া হ'ব। আৰু দোকানত আহিব, আহি কিনে চাই কিনে বস্তু চাই কিনে মোৰ পৰা কেমেৰা ল'ব। ঠিক আছে। চ' আপোনালোকে যদি আহে মোৰ ভিডিঅ' চাই, তেতিয়াহ'লে আপোনালোকক 100% লেছ দিয়া হ'ব, ডিছকাউণ্ট কৰি দিব। বাকী ইমানখিনি আছে এতিয়া, আৰু আহিব। আৰু ৰুমতো আছে, ঘৰত আছে কেমেৰা বহুতখিনি ৰাখা। যদি পাৰ্চেছ কৰে দাদাৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, কণ্টেক্ট কৰিব। আজিৰ ভিডিঅ'টো ইমানতে ৰাখোঁ, বাই।